আজি মই ফুলকবি পনীৰ আৰু কেঁচা মটৰ দি এটা ৰেচিপি বনালোঁ। চাওকচোন কি ধুনীয়া হৈছে। ফুলকবিবোৰ কেঁচা মটৰ বৰ মজা হৈছে দেখিবলৈ, খাবলৈও বৰ ধুনীয়া হৈছিলে। এইবিলাক পনীৰ খুব ধুনীয়া হৈছে। আহকচোন আমি ৰেচিপিটো কেনেকৈ বনালোঁ এবাৰ চাওঁ। আজিৰ ৰেচিপিটোৰ কাৰণে পনীৰ লৈছোঁ আধা কেজি লৈছোঁ। এনেকৈ দুটা আলু লৈছোঁ, ধুনীয়াকৈ কাটি লৈছোঁ, আৰু অলপ কেঁচা মটৰ লৈছোঁ। দুটা পিঁয়াজ পেষ্ট বনাই লৈছোঁ, দুটা বিলাহীৰ পেষ্ট বনাই লৈছোঁ, অলপ সৰিয়হ লৈছোঁ পেষ্ট বনাই লৈছোঁ, আৰু লগতে শুকান জলকীয়া লৈছোঁ আৰু ধনিয়া পাত। এয়া আমি কেৰাহীটো ষ্টভত পাতি ল'লোঁ। আমাৰ কেৰাহী গৰম হৈ গ'ল। এতিয়া দিছোঁ ইয়াতে মই ৰিফাইন তেল অলপ। আমাৰ কেৰাহীত তেলটো গৰম হৈ গ'ল। এতিয়া আমি আলুখিনি অলপ ভাজি লৈছোঁ। আমাৰ আলুখিনি ৰঙচুৱা হৈ গ'ল। এতিয়া নমাই লৈছোঁ। খুব ধুনীয়া হৈ গ'ল আলুখিনি। এতিয়া আমি এইখিনি তেলতে ফুলকবিখিনি দি দিছোঁ। ফুলকবিখিনি অলপ ফ্ৰাই কৰি লওঁ। আমাৰ ফুলকবি ফ্ৰাই কৰি হৈ গ'ল। এতিয়া ফুলকবিবোৰ উলিয়াই লৈছোঁ। খুব ধুনীয়াকৈ ফ্ৰাইটো হৈ গ'ল। এতিয়া আমাৰ মছলাখিনি ৰেডি কৰোঁ। পিঁয়াজ বটাটো দি দিছোঁ। দুই চামুচ ধনিয়া পাউডাৰ দি দিছোঁ। 1 চামুচ জলকীয়া গুড়ি দি দিছোঁ। 1 চামুচ গৰম মছলা দি দিছোঁ। 1 চামুচ হালধি পাউডাৰ দি দিছোঁ। ইয়াতে এতিয়া বিলাহী পেষ্টটো দি দিছোঁ। জলকীয়াকেইটা ইয়াতে দি দিছোঁ। এনেকৈ ভাজি থাকিব যেতিয়ালৈকে মছলাৰ পৰা তেলটো বাহিৰ নহয়। আমাৰ মছলাৰ পৰা তেলটো এৰি দিছে। মছলাখিনি খুব ধুনীয়াকৈ হৈ গ'ল। এতিয়া ইয়াতে আমাৰ সৰিয়হৰ পেষ্টটো দি দিম। ধুনীয়াকৈ সৰিয়হখিনি মিলোৱা হৈ গ'ল। এতিয়া ইয়াতে পানী অলপ দি দিছোঁ সৰিয়হ বাতিটোৱেদি। এতিয়া আমি ইয়াতে নিমখ দি দিছোঁ। নিমখটো আন্দাজমতে দিব। এতিয়া ইয়াতে মটৰবোৰ দি লৈছোঁ আমি। আলুবোৰ দি দিছোঁ। ফুলকবিখিনিও দি দিছোঁ। এতিয়া খুব ধুনীয়াকৈ এইবোৰ মিলাই লওঁ এইখিনি। এতিয়া পানীখিনি দি দিছোঁ ইয়াতে। এতিয়া অলপ উতল আহিবলৈ দিয়ক। আমাৰ উতলটো আহি গ'ল। এতিয়া খুব ধুনীয়াকৈ উতলটো আহিছে। এতিয়া আমি ইয়াতে পনীৰখিনি দি দিব পৰা হৈ গ'লোঁ। পনীৰখিনি দি দিওঁ এতিয়া। পনীৰখিনি দিয়াৰ পিছত লাহে লাহে লৰাব লাগে, নহ'লে পনীৰবোৰ ভাগি যায়। এতিয়া এনেকৈ 10 মিনিটমান সিজিবলৈ দিয়ক। 15 মিনিটমান সিজোৱাৰ পিছত আমাৰ পনীৰখিনি ৰেডি হৈ গ'ল। পনীৰ ফুলকবি চব খুব ধুনীয়া হৈছে, দেখিবলৈ খুব লোভনীয় হৈছে।
অলপ ধনিয়া পাত দি দিওঁ ইয়াতে। বনাই মেলি ৰেডি। এতিয়া হ'ল টেষ্ট কৰা বাৰী। বৰ ধুনীয়া হৈছে খাবলৈ। গ্ৰেভিটো খুব ধুনীয়া হৈছে। ৰুটিৰ লগত বেছি ভাল লাগিব। ৰুটি এখন লৈ ল'লোঁ। মজা হৈছে খাবলৈ। খুব ধুনীয়া হৈছে খাবৰ কাৰণে। আপোনালোকে এবাৰ ট্ৰাই কৰি চাবচোন। খুব ভাল লাগিছে খাই। গ্ৰেভিটো বেছি ধুনীয়া হৈছে খাবলৈ। ভিডিঅ'টো যদি ভাল লাগিলে ফ্ৰেণ্ড, তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু চেনেলটোলৈ যদি নতুনকৈ আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি ৰাখিব। ধন্যবাদ আজিলৈ।